দাদা চাপানলা আমাৰ চম্পাৱতী। আজি বহুতো মানুহ অহা দেখা পোৱা গৈছে নেকি? বহুতো মানুহ মানে আমাৰ ইয়াত আজি দেওবাৰ বুলি অলপ বেছি মানুহ হৈছে। হয়, এনেই আপোনাৰ ইয়াত প্ৰায় মানুহ আহে, মানে বহুত গৰম ন, ইমান গৰম ইয়াত মানে আহিলে অকণমান হ'লেও ঠাণ্ডা এটা পৰিৱেশ পায়। দেখিছে জলপ্ৰপাত বৈ আছে, পানী বৈ আছে। ইয়াতে বহুত মানে টাউনৰ হওক বা বিভিন্ন ধৰণৰ বহুত দূৰৰ পৰা ল'ৰাবিলাক আহে, গা পা ধুই সন্ধিয়া সময়ত ওলাই যায় আৰু ৰিলেক্স হৈ পেলাই। পৰ্যটনথলী হৈ পৰিছে আৰু পৰ্যটনস্থলীটো এইটো ধৰক চাপানলা চম্পাৱতী জলপ্ৰপাত এইটো আগতে পৰ্যটনস্থলী হিচাপে ঘোষণাই আছে, নাম আছে। তাত ধৰক আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী এইবিলাক ডিচেম্বৰ মাহত আহে। কিন্তু এতিয়া গৰমত মানে ইমানেই গৰম পৰিছে, গৰমৰ কাৰণে মানে বহুত মানুহ গা সকলো বাৰতে আহিবলৈ লৈছে। হয় হয়, সকলো বাৰতে আহে। আজি দেওবাৰ বুলি অলপ মানুহ বেছি আৰু ইয়াতে মানুহে আহি পেলাই ইয়াতে এসাঁজ শান্তিৰে তৃপ্তিৰে খায় আৰু কোনোবাই টিফিনো লৈ আহে। তেনেকৈ ধৰক গা পা ধুই মানে ধৰক গধূলা ওলাই যায় আৰু গোটেই দিনটো মানে ইয়াত থাকিলে গৰমৰ অনুভৱটো নহয়। হয়, অকণ চৰকাৰলৈ কি জনাব? ইয়াত অলপ জেগাকণ অলপ ঠিক ঠাক কৰিব লাগে। মানে এটাই অনুৰোধ, দেখিছে আপুনি আহিছে, এটা ৰাস্তা পদূলি খুব ঠেক, সৰু ৰাস্তা, আৰু ধৰক আপোনাৰ ইয়াত কোনো সুবিধা নাই। আজি ইমান মানুহ হৈছে, আপুনি দেখিছে হাজাৰৰ ওপৰত মানুহ, একো এটা সুবিধা নাই, থকা সুবিধা নাই, এটা পাৰ্কিঙৰ ব্যৱস্থা নাই। কিন্তু ধৰক আমাৰ যিটো লেচিয়ে পইচা ল'বলগীয়া আছে লৈ আছে, কিন্তু সুবিধাখিনি লেচিয়ে পইচাখিনি আমাৰ পৰ্যটন বিভাগলৈ গৈ আছে। কিন্তু পৰ্যটন বিভাগে আমাৰ ধৰক এই বস্তুখিনি কাম কৰিব লাগিছিল, কৰা নাই এতিয়ালৈকে। যিখিনি সা সুবিধা থাকিব লাগে সেইখিনি থকা নাই। আৰু ইয়াতে ইমান মানুহ আহে, দুৰ্ঘটনা হোৱাও সম্ভাৱনা থাকে। আৰক্ষী চকী এখনৰ প্ৰয়োজন হয় নেকি? আৰক্ষী চকী এখনৰ প্ৰয়োজন হয়, কিন্তু আৰক্ষী চকী এখন ধৰি নাপালেও ধৰক যদিও আৰক্ষী চকীৰ ফালৰ পৰা আহি আমাৰ ইয়াত 4-5জন মানুহে গাইডো দিয়ে প্ৰশাসনৰ বিভাগৰ ফালৰ পৰা, তেতিয়া আমাৰ যথেষ্ট উপকৃত আৰু চাপানলা বাসিন্দা হিচাপে কৈছোঁ। ধন্যবাদ।